Good morning everyone. Kodunta vlog le punorbar vlog swagatam janalo. Etia 8:30 bajal aru breakfast koribole laisu sorry. Breakfast kori lao din ki kori dikhai dikhai. Amar breakfast aipal eta hisabe upma sira etu aru eta ahibole ase. Etu mor dei. Ami ready jabole. Ready. Mon dress. Etu সানগ্লাস লৈ লৈছো সানস্ক্রিন ঘৰি লৈছো পুৰা ইমানেই ৰ'দ বাহিৰত ওলাবই নোৱাৰি আজি সোনকালে গৈছো কাৰণ আজি আমি বহুতখিনি কভাৰ কৰিব লাগিব হেকাৰণে তো বলক দেখাই থাকিম এই বেগটোত আছে বগা বেগটো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আগলৈকে বাই বাই So এতিয়া দাস হোটেলৰ ফটো মাৰি আছে দাদাবোৰে ফটো মাৰি আছে আমি মাৰিলোঁ বাৰু বিৰাটেই ধুনীয়া লাগিছে আৰু গেটৱে অফ ইণ্ডিয়া এয়া আৰু এইফালে দাস হোটেল গেটৱে অফ ইণ্ডিয়া বহুত ৰ'দ আমি বহুত ৰ'দতে ওলাই আহিছোঁ মানে ৰাতিপুৱাই কাৰণ যাব লাগিব এলিফেণ্টা তাত বহুত দূৰ হয় যাবলৈ আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে গৰম যদিও মানে এনজয় কৰি আছোঁ ইমানেই ভাল লাগিছে জেগাডোখৰ আৰু এলিফেণ্টালৈ যাব 1.5 ঘণ্টামান লাগে সেইকাৰণে সোনকালে ওলাই অহা হ'ল ফটো মাৰিলোঁ আৰু ইয়াৰ পিছত যাওঁ আমি এলিফেণ্টা Mini train of them. এলিফেণ্টাত আছোঁ সাগৰৰ মাজত দোকানিচা লগাই নাই অ'কে টাউনহে লাগিছে সাগৰৰ মাজত টাউনৰ নিচিনা লাগিছে সাগৰৰ মাজত দোকানেই দোকান চাৰিফালে একো লোৱা নাই শ্বপিং নাই কৰা অঁ চোন অকল চব মাৰ্কেট
Right, it's supposed to be. এতিয়া আমি আকৌ ৰিটাৰ্ণ হৈছোঁ আহি আছোঁ বিৰাটেই ভাল লাগিলে ইয়াতে গৈ এলিফেণ্টালৈ গৈ খালি অলপ দূৰ হয় বাৰু গেটৱে অফ ইণ্ডিয়াৰ ওচৰতে তাতে পায় সেইখিনি পাই যাব পাৰি আৰু আহি আছোঁ এতিয়া পূৰা এনজয় কৰি চাই চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব আপোনালোকৰ কাৰণেই বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ আপোনালোকে ক'বচোন কমেণ্টত এতিয়া আমি আহি আছোঁ বুট হাউচ এইটো হেংগিং গাৰ্ডেন বুলিও কোৱা হয় ইয়াতে বহুত ডাঙৰ এৰিয়া হয় আৰু এটা কি কথা জানে ইয়াতে ফ্ৰী এণ্ট্ৰি হয় এইখনে এখন পাৰ্ক পাইছোঁ য'ত মানে আমি ফ্ৰীত সোমাইছোঁ আৰু বহুত ভাল লাগিলে বুট হাউচলৈ আহি পেলাই এনেকৈ বুট হাউচত সোমাই পেলাই ওপৰলৈ যাব পাৰি কিন্তু বন্ধ আছিলে বাৰু আৰু ইমানেই ধুনীয়া নিট এণ্ড ক্লিন পাৰ্কখন বহুত ডাঙৰ গোটেইখন আমি নাচালোঁ এই দুইটা ছাইডে আছে বহুত গেট আছে মানে বহুত ডাঙৰ আৰু আমাৰ বহুত ভাগৰ লাগিছিলে কাৰণে চোৱা নহ'লে গোটেইখন ৰাতিপুৱা ঘূৰি জাষ্ট তেতিয়া বহিছোঁ অলপ ধুনীয়া বেকত চি আছে আৰু এটা কথা কি এইখনত মানে ফ্ৰী এণ্ট্ৰি ফিজ নাই বুট হাউচ ন আৰু কিবা এটা বুলি কয় হেংগিং গাৰ্ডেন এয়া হৈছে হোমমেড কুলফি বিৰাটেই টেষ্টি খাবলৈ খুব ভাল লাগিলে খাই কিমান ধুনীয়াকৈ কৰিছে দেখিছেনে এনেকৈ লৈ আহে ভাল লাগিলে আৰু এইটো হৈছে CST আৰু ইমানেই ধুনীয়া চবেই ধুনীয়া কি ক'ম ইয়াতে মানে কালাৰবিলাক বেলেগ হৈ থাকে আপোনালোকে দেখিছে এতিয়া কালাৰ বেলেগ হৈ গৈছে ৰাতি বহুত ভাল লাগে ইয়াতে আহি কিমান ধুনীয়া কালাৰ হৈ যায় আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'তে লগ পাম বাই টেক কেয়াৰ